মোর নাম শাহাজুল হক। হ্যাঁ, মোর নাম শাহাজুল হক। মই হাজিৰা গাঁৱত থাকো। আজি 1:30 বজাত দুটা মানুহ বাহিৰৰ পৰা আহিছে। তাৰপিছত কিবা কিবি কৰিছে আৰু কৰি থকাৰ পিছত আৰু মানে মানুহবিলাক একেবাৰে চবে নিধান হৈ আছে, উঠিব পৰা নাই। মানুহখিনি চিনি পালে নাপায়? চিনি পাওঁ, কোন ঠাইৰ মানুহ? গৰিবুৰৰ বাৰী। গৰিবৰ নাম কি? গৰিবুৰৰ নামটো কি বা কৈছে, নামটো জানে না? গৰিবুৰৰ দোকানত ষ্ট'ৰ আছে, তাতে থাকে। তাৰমানে আজি আমি হঠাতে গম পালোঁ ৰাতিপুৱা 8টামান বজাত সিহঁতৰ দুৱাৰখন নোখোলাৰ কাৰণে আমাৰ ঘৰৰ ওচৰৰে এজন মাইকী মানুহ আহি খালে যে দুৱাৰখন আধা খোলা হৈ আছে। আৰু তাৰপিছত ঘৰত সোমাই দেখে চব টোপনিত লালকাল। তাৰ ঘৰৰ বয় বস্তু যিমানখিনি আছে চব লৈ গৈছে। সোণাৰ গহনা আছিল, গহনাখিনি লৈ গৈছে, পইচাও লৈ গৈছে। আৰু এজন মাইকী বাহিৰতে দমকলৰ ওচৰতে পৰি আছিলে। এইখিনি আমি আহি দেখা পালোঁ। তাৰপিছত মই থাপৰগ্ৰাম থানাৰ OC ছাৰক ইনফৰ্মেশ্যনটো দিলোঁ। এতিয়া তেনেকুৱা অৱস্থাতে আছে, এতিয়ালৈকে ছাৰ আহি পোৱা নাই। কি হয় এতিয়াতো আমি এইটো তদন্ত বিচাৰোঁ, কি হ'ল সিহঁতক চেঞ্চ আহিলেহে গম পাব, বা সোধা পোছা কৰিলেহে গম পোৱা যাব যে আচল তথ্য কি আছে। কাৰোবাৰ লগত কোনোবা ঘৰত আহিছিল নেকি, চিনাকি তেনেকুৱা মানুহ আহিছিল নেকি, সিহঁতে চেঞ্চ ঘূৰাই আহি পালেহে গম পোৱা যাব। এইটো আমিতো বিচাৰোঁ যাতে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এইবিলাক আৰু ভালকৈ হেৰি কৰিব লাগে, যাতে আমাৰ এই দুনাই যাতে তেনেকুৱা ঘটনা নহয়। ইয়াৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ।